নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বাতিলৰ দাবীত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসম ভ্ৰমণৰ বিৰুদ্ধাচৰণ কৰি ডুমডুমাত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কলা দিৱস পালন কৰে। ডুমডুমা পুলিচ পইণ্টৰ পৰা গান্ধীৰ মূৰ্তিলৈ হাতত কলা পতাকা লৈ সমদলকৈ প্ৰতিবাদ সাব্যস্ত কৰি সেই স্থানত কলা পতাকা উৰুৱায়। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডুমডুমা আঞ্চলিক সমিতিয়ে এই কাৰ্যসূচী পালন কৰে। অন্যহাতে ফিলবাৰীতো যুৱ ছাত্ৰ পৰিষদৰ সদস্যসকলে ফিলবাৰীৰ বিভিন্ন স্থানত কলা পতাকা উৰুৱাই কলা দিৱস পালন কৰে। আজি সমগ্ৰ অসমৰ লগতে আমাৰ অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তত আজি কলা দিৱস হিচাপে পালন কৰিছোঁ। ভাৰতৰ প্ৰধানমন্ত্ৰী আজি অসমলৈ আহিছে, সেইকাৰণে তীব্ৰ প্ৰতিবাদ জনাইছোঁ আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বাতিল হ'ব লাগিব। সেইকাৰণে আমি কলা দিৱস পালন কৰিছোঁ। কোনোবাই জোৰ জুলুমকৈ এনেকুৱা জাতীয় ধ্বংসী এখন বিধেয়ক যদি দাবী দিব খোজে তেতিয়া আমি কোনো কাৰণতে মানি নলওঁ আৰু অসমীয়া ৰাইজ জাগিত হৈছে। সেইকাৰণে অসমৰ লোকসভা ইলেকশ্যনত এইবাৰ এহেঁকা পাব এই বিজেপি চৰকাৰে এইটো খাটাং। আৰু আমি ক'ব খুজিছোঁ যে আমি যুঁজিম আৰু আমি জিকিম, এইটো খাটাং। গতিকে ইয়াৰ পৰিণাম কিন্তু বিজেপি চৰকাৰে ভুগিব পাব। আৰু দমন নীতিয়ে যদি সংগঠনসমূহক যদি চলাব বিচাৰে তেতিয়াহ'লে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেৰেপ নকৰে, অসমৰ ৰাইজে কেৰেপ নকৰে। ইয়াৰ প্ৰত্যুত্তৰ কিন্তু লোকসভা ইলেকশ্যনত নিশ্চয় ইয়াৰ প্ৰত্যুত্তৰ দিব। নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বাতিল হ'ব লাগিব আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আজি অসমলৈ আহিছে। আমি তীব্ৰ প্ৰতিবাদ জনাইছোঁ আৰু নৰেন্দ্ৰ মোদী অসমত স্থান নাই, এইটো তীব্ৰ প্ৰতিবাদ জনাইছোঁ। নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বাতিল হ'ব লাগিব। আমি যুঁজিম আৰু আমি জুকিম আৰু বেলেগ কথা ক'বলগীয়া নাই। আৰু অসমীয়া জাতিক নিশেষ কৰিবলৈ বিচৰা এনেধৰণৰ নাগৰিকত্ব সংশোধনী বিধেয়ক যদি জোৰ জুলুমকৈ জাপি দিব খোজে তেতিয়াহ'লে আমাৰ অধিক তীব্ৰ আন্দোলন হ'ব। আৰু আন্দোলনকাৰীৰ ওপৰত যদি দমন নীতি চলাব বিচাৰে সেইটো আমি কেয়া নকৰোঁ। জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সমগ্ৰ অসমৰ লগতে আজি ডুমডুমাতো তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তত গাঁৱে ভূঞে আজি কলা পতাকা দিৱস পালন কৰিছোঁ। আমি আজি বিভিন্ন প্ৰান্তত কলা পতাকা পালন কৰিছোঁ, পদযাত্ৰা আৰম্ভ কৰিছোঁ। প্ৰতিবাদী সমদল ওলাইছে তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত। আৰু আমি আজি দিনটো কলা দিৱস হিচাপে পালন কৰিছোঁ। নৰেন্দ্ৰ মোদী, মই পুনৰ কৈছোঁ, নৰেন্দ্ৰ মোদী অসমত স্থান নাই। সৰ্বানন্দ সোণোৱাল এনেকৈ নিলজভাৱে বহি থাকিলে সৰ্বানন্দ সোণোৱালৰ লোকসভা ইলেকশ্যনত ৰাজ্যসভা ইলেকশ্যনত তেখেতে হেঁকা পাব, সেইটো খাটাং। গতিকে আমি অসম জাতীয় যুৱ ছাত্ৰ পৰিষদে এটাই কথাই কওঁ, শেষত আমি যুঁজিম আৰু আমি জিকিম। ডুমডুমাৰ পৰা ভাস্কৰ দাহালৰ ৰিপৰ্ট, নিউজ 13 নৰ্থ ইষ্ট অসম।